আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ একেবাৰে ৰাতিপুৱাৰ পৰাই। ভগৱানৰ ওচৰত এগছি বন্তি আৰু এগছি ধূপ জ্বলাই ল'লোঁ পুৱাতে। তাৰপাছত এইফালে আমাৰ সোণ মোক বিচাৰি বিচাৰি মোৰ ওচৰলৈ আহিলে। ৰাতিপুৱা যিহেতু সোনকালে উঠি কৰি গুচি গ'লোঁ, সোণ শুই থকাৰ কাৰণে বিচনা পাৰিব নোৱাৰিলোঁ। তাৰপাছত এতিয়া হৈছোঁ বিচনাখন পাৰি লওঁ, যিহেতু আমি যাব লাগে এফালে সোনকালে। মইনাহঁত স্কুললৈ গ'ল, পাৰি কৰি ৰেডি হৈ গ'লোঁ। সিহঁতি মানে খাই বৈ আজৰি হৈ গ'ল। এইপিনে আমিও ওলাবলৈ ল'লোঁ আৰু মানে যাবলৈ। তাৰপাছত এয়া ওলাই কৰি ৰেডি। আজি আছে আমাৰ ভিনদেউ মানে দহালৈ বুলি যাবলৈ সোনকালে ৰেডি হৈছোঁ। মানে এতিয়া 9টা বজাই নাই মানে। তাৰপাছত আমি ওলাই কৰি ৰেডি। আনফালে এখেতো ওলাই কৰি হৈ গ'ল আৰু ল'বলগীয়া বস্তুখিনি হাততে লৈ তাৰপিছত আমি ওলালোঁ আৰু এইফালে ঘৰৰ পৰা ওলাই কৰি আহিলোঁ। আমাৰ এই ৰাস্তাটো চাওকচোন, বৰষুণো দি আছিলে এইকেইদিন, গোটেইখিনি সেউজীয়া সেউজীয়া হৈ আছে। তাৰপিছত আমি আহি আছোঁ আৰু বাইদেউ ঘৰ বিশেষ দূৰ নহয়, ৰাস্তাতে ৰখিলোঁ, অলপমান পাচলি লৈ ল'লোঁ। আৰু এইখন দেখিছেনে গেছৰ কাৰ্ড, গেছটো নাইকিয়া হোৱা নাই বাৰু, তথাপিতো ভাবিলোঁ এটা আকৌ লৈ থওঁ, সেইকাৰণে কাৰ্ডটো লৈ আহিছোঁ, চিলিণ্ডাৰটো লৈ আনিম বুলি। তাৰপিছত এয়া আহি পালোঁহি। আহি পোৱাৰ পাছত এয়া নামত বহিবলৈ লৈছে, তাৰ আগতে সেৱা জনাইছে সকলোৱে। মই অকণমান ভিডিঅ' কৰিছোঁ, কিছুমান স্মৃতি আচলতে সাঁচিবলৈ মন যায় সেইকাৰণে, কাৰণ এইখিনি মুহূৰ্ত কোনদিন ঘূৰি নাহে, কিন্তু কাৰণে এই মুহূৰ্তখিনি সাঁচি ৰাখিছোঁ। ঠাইৰ ভিতৰত নিয়মবিলাক বেলেগ বেলেগ আচলতে। আমাৰ এইফালে আচলতে দহাত নাম নাগায়, কিন্তু বাইদেউহঁতৰ তাত মানে নাম গাইছে। আৰু মই ভিডিঅ' কৰি থাকোঁতে সোণ মোৰ ওচৰলৈ এইফালে আহিলে, চাওক এইফালে আমাৰ এখেত আৰু ভিনদেউ বহি আছে। আৰু আনফালে এতিয়া মই ভিতৰ পালোঁহি। ভিতৰত আছে যিসকল বৰতীয়া, তেওঁলোকক সান্দহগুৰি জলপান খাবলৈ দিয়া হয়। ভকতৰ মাজত সেইখিনি নচলে আচলতে। তাৰপিছত ভিতৰত এয়া সান্দহগুৰি, গুৰ গাখীৰ জলপান। আপোনালোকৰ ফালে বাৰু এৰকম খোৱা হয়নে? আচলতে বংশ পৰিয়ালে খোৱা হয়। আৰু এইফালে চাহ দি কৰি আছে। আনফালে বাহিৰত আচলতে ৰুটি বনাইছে ভকতসকলৰ কাৰণে। খোৱা বোৱা সকলোখিনি হোৱাৰ পাছত দুই এটা কাম আছিল, সেইকেইটা কৰি মেলি ঘৰলৈ বুলি গুচি আহিলোঁ। আহিয়ে কমামঠা তিনিআলি লৈ বুলি গুচি আহিলোঁ। বৰষুণো দিছিলে ৰাস্তাত। তাৰপাছত এয়া চাওক, আমাৰ এখেত গৈছে এয়া দোকানলৈ আৰু এইফালে ফল মূল কেইটামানো লৈ আনিলে। তাৰপিছতে আমি তাৰ পৰা গুচি আহিলোঁ। আৰু আমাৰ কোচতে সোণ টোপনি গ'ল, চাওক ভাগৰ লাগিছে বেচেৰাটো, বহুত সোনকালে উঠিব লগা হ'ল। ৰাতিপুৱা যোৱা বুলি ক'লে আচলতে বহুতখিনি সোনকাল কৰিবলগীয়া হয়, ল'ৰাক সময় দিবই নোৱাৰি। সেইকাৰণে এতিয়া তাৰ ভাগৰ লাগিলেগৈ, এতিয়া 2:30 বাজিলে। আৰু আমাৰ এটা কথা আছে, যেতিয়াই নাহোঁ ঘৰৰ পৰা ওলাই আহোঁতে গোলাঘাট যাওঁ যেনি যাওঁ কথা নাই, এই ৰে'ল গেট আমি পামেই। মানে টাইমটো আমাৰ সেইডোখৰত মিলেহে, যাওঁতে হওক বা আহোঁতেই হওক ৰে'ল গেট পামেই। আৰু ট্ৰেইনৰ মাত শুনি আমাৰ সোণ উঠিলেই নহয়। আৰু এইখিনিতে আপোনালোকক জনাওঁ যে আজি হৈছে 5 এপ্ৰিল। ভিডিঅ'টো মই কেতিয়া দিব পাৰোঁ নাজানো, কিন্তু 5 এপ্ৰিলতে ভণ্টিৰ জন্মদিন। মইনা স্কুলৰ পৰা আহিয়ে মাহীয়েকক বাৰ্থডে উইচ কৰিবলৈ ঘৰ পালেগৈ। আৰু দুয়োটাই ফটো মাৰিলে, চাওক মাহী ভাগিন দুয়োকে কেনে লাগিছে বাৰু কমেণ্ট কৰিব দেই। শুভকামনা জনালোঁ চুমু তোলৈ জন্মদিনৰ বহুত বহুত শুভকামনা। আৰু ৰাতি ঘৰলৈ আহিলোঁ। ৰাতি যদিও দোনবন খাব নাপায়, তথাপিতো অকণমান ভিডিঅ' কৰিছিলোঁ দোনবন চব্জিটোৰ, তাকে ভাবিলোঁ আপোনালোককো শ্বেয়াৰ কৰোঁ। আৰু কি বনাইছোঁ আজি, এয়া হৈছে মাটিমাহৰ দালি। আমি গুচি যোৱাৰ কাৰণে দাদাই ঘৰত বনাইছিলে মানে মাটিমাহৰ দালি। তাৰপিছত সেয়া দোনবনৰ চব্জি, এইখিনিয়ে আৰু আপোনালোককো অকণমান দেখুৱালোঁ আমাৰ দিনটোৰ আজিৰ মুহূৰ্তখিনি।